Kamera pi. কি ক'ব আজি এই খেল জগতৰ আজি আমি বিটিআৰ চৰকাৰ তৰফৰ পৰা আমাৰ যিখিনি খেলৰ সামগ্ৰী দিয়া হৈছিলে প্ৰতিটো জিলাৰ আমি দিছিলোঁ আৰু সেই হিচাপে আমি চিৰাং জিলাৰ বিভিন্ন শিক্ষা অনুষ্ঠানত দিছিলোঁ। আজি এইটো আমি আনুষ্ঠানিকভাৱে আমাৰ চিৰাঙৰ ডিষ্ট্ৰিক্ট চেণ্টাৰত আমি বিতৰণ কৰিলোঁ আৰু ইয়াত এটা আমি প্ৰগ্ৰাম লোৱা হৈছে। সেইটো আমাৰ স্পৰ্টছ অফিচ অৰ্থাৎ জিলা স্পৰ্টছ অফিচ হ'ব ইয়াত 2 বিঘা মাটিৰ ইয়াত লেণ্ড ডেভেলপমেণ্ট আৰু ৱাল বাউণ্ডাৰী সেই দুটাৰ ইয়াত কামৰ আধাৰশিলা মই আজি স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ চিৰাং জিলাৰ যিখিনি খেলপ্ৰেমিক ৰাইজ বা খেল জগতৰ যিখিনি অনুষ্ঠানৰ লগত জড়িত আছে তেখেতসকলে অনাগত দিনত চৰকাৰী কাম কাজৰ কাৰণে আমাৰ ইয়াত থাকি পেলাই বা কাৰ্যালয়ৰ যোগেদি তেখেতসকলৰ কাম কাজ আগবঢ়াই নিব পাৰিব। ছাৰ, চিৰাং জিলাত বহুত প্ৰতিভা সম্পন্ন খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় আন্তৰ্জাতিক পৰ্যায়তো সুনাম কৰি আহিছে। বহুত এতিয়া প্ৰতিভা সম্পন্ন খেলুৱৈ বহুত এতিয়া মানে অকল সুবিধাৰ কাৰণে পৰ্যাপ্ত সা সুবিধাৰ কাৰণে তেওঁলোকৰ প্ৰতিভা বিকাশ হোৱা নাই। তেনে ক্ষেত্ৰত চিৰাং জিলাৰ এই মানে খেলৰ দিশটো উন্নত কৰাৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা কি ধৰণৰ পদক্ষেপ ল'ব পাৰি? হয়, আমাৰ চিৰাং বুলিয়ে নহয়, আমাৰ বিটিআৰতে বহুতখিনি প্ৰতিভাৱান খেলুৱৈ আছে। যি খেলুৱৈবিলাকে বয়স থকা সময়ত খেলি পেলাই বয়সৰ যেতিয়া নেকি বয়স মানে বেছি হৈ যাব বা আধা বয়স হৈ যাব তেখেতসকলে খেল খেলিব নোৱাৰা হ'ব। তেতিয়া তেখেতসকলে মানে বেকাৰ হৈ থাকিবলগীয়া হয়, কোনো সংস্থাপন নাপাকে তেখেতসকলে থাকিবলগীয়া হয়। আৰু সেইটো পৰিৱেশ আমাৰ নতুন প্ৰজন্মৰ কাৰণে সেইটো এটা মানে মনত মানে অকণমান বেয়া লগা এটা পৰিস্থিতি হয়। গতিকে আমি বিটিআৰ চৰকাৰ তৰফৰ পৰা এটা প্ৰগ্ৰাম বা তেনেকুৱা আমি পলিচি লোৱা হৈছে যে প্ৰতিটো জিলাত প্ৰতিটো চাব ডিভিজনত আমি এটা ভাল ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ পৰিকল্পনা লোৱা হৈছে। এইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত আৰু আমাৰ বিটিআৰ চুক্তিত যিহেতু 3টা জিলাত আমাৰ চাই চেণ্টাৰ হ'ব, চিৰাং, বাক্সা আৰু ওদালগুৰি। সেই চাই চেণ্টাৰখিনি আমি অতি সোনকালে আমি নিৰ্মাণ কৰিম, য'ত মানে খেলুৱৈবিলাকে ভাল এটা সুযোগ পাব। আৰু বিটিআৰ চৰকাৰক আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে প্ৰপ'জেল দিয়া হৈছে যে
প্ৰতিটো বিভাগত চাকৰিৰ ক্ষেত্ৰত 3%কে স্পৰ্টছ কোটা সেইটো ৰাখিব লাগে। সেইটো আমি স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি আমি প্ৰপ'জেল দিছোঁ আৰু সেইটো যদি হয় তেতিয়াহ'লে খেলাড়ীবিলাকে যিবিলাকে খেলিছে তেখেতসকলে চৰকাৰী চাকৰিয়ে হওক বা বিভিন্ন সংস্থাপনেই হওক সেইটো পোৱাৰ কাৰণে সহজ হ'ব, সেইটো উৎসাহিত হ'ব। ধন্যবাদ, থেংক ইউ। আমি এই কথাখিনি উল্লেখ কৰি